এই মুহূৰ্তত যোগী খবৰ পৰা আহিছে এক বিগ ব্ৰেকিং নিউজ। যোগীখোপাৰ কেৰখাবাৰীত হৰিণা পহু উদ্ধাৰ। যোগীখোপাৰ মালেগড় পাহাৰৰ পৰা ওলাই অহা এটা হৰিণা পহু কেৰখাবাৰী ৰাইজে প্ৰত্যক্ষ কৰে। হৰিণা পহুটোক কুকুৰে আক্ৰমণ কৰি বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত কৰে। কেৰখাবাৰী ৰাইজে পশুটো প্ৰত্যক্ষ কৰি লগে লগে অভয়পুৰী বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ পহুটো উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে অভয়পুৰীলৈ লৈ যায়। পহুটো সুস্থ হোৱাৰ পিছত পুনৰ বনাঞ্চলত এৰি দিব বুলি বন বিভাগে জনায়। কেৰখাবাৰী গাঁৱৰ শ্মশান সমিতিৰ সম্পাদক আৰু আমাৰ গাঁৱত আজি কেৰখাবাৰীৰে এজন যুৱক আমাৰ মাজৰ পৰা আজি নাইকিয়া হোৱাত আমি শ্মশানত লৈ আহিছোঁ। তেখেতৰ শ্মশানত আমি সৎকাৰ কৰি থকা অৱস্থাতে হঠাৎ এটা মানে কেইটামান কুকুৰে খেদি লৈ আহিছে এটা সগৰা পহু, যিটো আমি গাঁৱলীয়া ভাষাত সগৰা পহু বুলি কওঁ, কিন্তু হৰিণৰে প্ৰজাতি আৰু এইটো। আমি ৰাইজে সেই সগৰা পহুটো খুব কষ্টৰে মানে কুকুৰৰ পৰা বচাই আজি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আজি জিটকিবাৰী শাখাৰ পৰা অফিচাৰ আহিছিলে, তেওঁৰ হাতত আজি আমি ৰাইজে গতাই দিছোঁ। আৰু সেই সগৰা পহুটো চিকিৎসা কৰি আমাৰ গাঁৱৰ যি আমাৰ খৰাগাঁও সামাজিক বননীকৰণ আমাৰ পাহাৰখন আছে তাতে এৰি দিয়াৰ কাৰণে আমি আপত্তি জনাইছোঁ। তেখেতসকলে কৈছে যে কমেও 3 মাহ ইয়াক চিকিৎসা কৰিব লাগিব। চিকিৎসাৰ পিছত ভাল হ'লে তেওঁলোকে আহি আমাৰ ৰাইজৰ যোগেদি তেওঁলোকে আমাৰ এই পাহাৰত এৰি দিব। আৰু মালেগড় পাহাৰ, কালাজাৰ মালেগড় পাহাৰ আৰু যিখিনি এৰিয়াত ধৰা হৈছে এইখিনি এৰিয়া আমাৰ এইটো কেৰখাবাৰী 2য় খণ্ড, আমাৰ শ্মশান খণ্ড। যদিও আমাৰ 2য় খণ্ড, আমি গোটেই কেৰখাবাৰী আমি শ্মশানখন আমি ব্যৱহাৰ কৰোঁ। সেইকাৰণে আমি ৰাইজে আজি আমাৰ মাজত যিটো হঠাৎ আমাৰ যিটো কি হ'লে আৰু সগৰা পহুটো আহি আমাৰ মাজত উপক্ৰম হ'ল, তেতিয়া আমি দেখিলোঁ যে আমি যদি কিবা কাৰণত আমাৰ কোনোবা ৰাইজে ভুল কৰি মাৰি পেলায় তেতিয়াহ'লেতো আমি জেলত যাব লাগিব। সেইকাৰণে আমি চবে একদম কষ্ট কৰি সগৰা পহুটোক কুকুৰৰ পৰা বচাই আমি ৰাইজে ধৰি ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাই আমি এই কুকুৰটো গতাই দিলোঁ। যি মানে কি হ'ল, আমি কেৰখাবাৰী শ্মশানত আমি মানে আমাৰ গাঁৱৰে এজন মানে সম্পৰ্কীয়া তেখেতৰ মানে মৃত্যু হোৱা হেতুকে আমি মানে আজি শ্মশানত লৈ আহিছিলোঁ। আৰু শ্মশানত মানে সেইখিনি সময়ত আমি শ্মশানৰ কাম চলি থকাৰ সময়তে হঠাৎ মানে কি হ'ল, এটা সগৰা পহু মানে হৰিণৰে এটা প্ৰজাতি মানে দৌৰি ঢাপৰি আহিলে। দেখিলোঁ পিছে কুকুৰ। এতিয়া মানে মানুহখিনি দেখাৰ লগে লগে অলপ হেভি লাগিলে যে যিকোনো প্ৰকাৰে সগৰা পহুটো বচাব লাগিব। আৰু কেৰখাবাৰ গাঁৱৰ যিখিনি আমি আজি মানুহ মিলিত হৈছোঁ ইয়াত, এতিয়া গোটেইখিনিয়ে মানে যথেষ্ট কষ্ট কৰি এই পশুটোক ধৰা হ'ল। আৰু ধৰি পেলাই আমি এই আজি আমাৰ যি জিটকিবাৰী বিভাগীয় মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট তেখেতক আমি আজি এই পশুটো গতাই দিলোঁ। জনাওঁ যাতে পশুটো সুস্থ কৰি সোনকালে মানে এৰি দিয়ে। আৰু যথেষ্ট কুকুৰে কিন্তু কামুৰিছে এইখিনি।